हेलो फ्रेंड्स वेलकम बैक टू माय चैनल धुबरी मैं आज चल লৈ আহিছে और चरत बहुत किबा किबि चालो बहुत ভাল লাগিল तार ভিতৰত মৰাপাট চাল और মৰাপাটৰ পৰা কেনেকৈ পাট উলিওৱা হয় মই আজি আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক বহুত মজা লাগিব তো আপোনালোকে ভিডিওটো চাই থাকক খুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতিৰ ওৱানা প্ৰেমৰ জুত বাখনা পথাৰ পালো আৰু পথাৰত এজন মানুহ মৰাপাট কাটি আছে কেনেকৈ কাটি আছে আপোনালোকে চাই থাকক কিমান হাইট হৈছে চাওক এই মৰাপাটবিলাক কিমান হাইট হৈছে চাওক মই আপোনালোকক দেখো ওচৰৰ পৰা দেখুৱাই আছো আপোনালোকে চাই থাকক মোৰ ওপৰত আৰু কিমান হাইট আছে চাওক কিমান ওপৰলৈ আছে নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰি আছে যে মৰাপাট কেনেকৈ কাটে আৰু কাটাৰ পিছত কেনেকৈ ইয়াক আঠি বান্ধা হয় বা মুঠি বান্ধা হয় নিশ্চয় আপোনালোকে চাই আছে আৰু কেনেকুৱা লাগে যে কমেণ্টত জনাব এনেকৈ মুঠি বান্ধাৰ পিছত আকৌ এইবিলাক একগোট কৰি ৰখা হয় যদি ওচৰত কোনো বিল বা নদী থাকে তেনেহ'লে এনেকৈ কাটি আঠি বান্ধি বা মুঠি বান্ধি এনেকৈ পথাৰতে ৰখি দিয়া হয় আৰু তাৰপিছত মূৰ বা ঠেলাৰ সহায়ত এইবিলাক নৈৰ পাৰ অথবা বিলৰ পাৰলৈ লৈ যোৱা হয় আৰু তাতে জাক দিয়া হয় আৰু যদি নৈ খাল বিলবিলাক যদি দূৰত থাকে তেনেহ'লে এনেকৈ একগোট কৰি ৰখা হয় তাৰপিছত ট্ৰেক্টৰৰ সহায়ত এইবিলাক বিললৈ লৈ যোৱা হয় আৰু তাতে জাক দিয়া হয় লৈ গৈ বিলত থৈ দিয়া হয় পানীত থৈ দিয়া হয় তাৰপিছত এইবিলাক কামিৰ সহায়ত এইবিলাক বান্ধা হয় আৰু বান্ধাৰ পিছত ইয়াৰ ওপৰত মেটেকা নাইবা জাবৰ জোথৰ যিবিলাক সাৰ থাকে এইবিলাকো তাত দিয়া হয় যাতে এইবিলাক পানীত তিয়াই থাকিব পাৰে আৰু যদি জাবৰ জোথৰ বা মেটেকাৰ অভাৱ হয় তেনেহ'লে এনেকৈ বস্তা বা বস্তাৰ ভিতৰত মাটি সোমাই তাৰ ওপৰত দিয়া হয় যাতে ইয়াৰ পানীত তিয়াই থাকিব পাৰে তাৰপিছত 15 দিন বা 10 দিনৰ পিছত এইবিলাক পকে আৰু পকাৰ পিছত এনেকৈ বাকলি গুচাই পাট তৈয়াৰ কৰা হয় চাওক কেনেকৈ বাকলি গুচাই আছে মৰাপাটৰ পৰা আৰু কেনেকৈ পাট তৈয়াৰ কৰি আছে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰি আছে চাওক কেনেকৈ বাকলি গুচাই আছে তাৰপিছত বাকলিৰ ভিতৰৰখিনি চাওক আপোনালোকে কি এইবিলাক নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰি আছে এইবিলাক কিছুমানে খৰি হিচাপে ব্যৱহাৰ কৰে কিছুমানে ঘৰৰ বেৰ হিচাপত বেৰত ব্যৱহাৰ কৰে তাৰপিছত এনেকৈ ৰ'দত শুকাবলৈ দিয়া হয় নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰি আছে কেনেকৈ শুকুৱাই আছে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকে চাই থাকক কেনেকুৱা লাগে আপোনালোকক নিশ্চয় কমেণ্টত জনাব আৰু আপোনালোকে যদি এই চেনেলটো নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাৰিব মই আপোনালোকৰ কাৰণে এনেকুৱা নতুন ভিডিঅ' লৈ নতুন আপডেট দি থাকিম আপোনালোকে চাই থাকক ভিডিঅ'টো চাওক কেনেকৈ শুকাবলৈ দিছে নিশ্চয় আপোনালোকে গম পাইছে তাৰপিছত এইবিলাক শুকোৱাৰ পিছত বজাৰলৈ লৈ গৈ বিক্ৰী কৰা হয় আৰু কিছুমানে ঘৰতে ৰাখি দিয়ে বিভিন্ন ধৰণৰ ৰছী তৈয়াৰ কৰাৰ কাৰণে যিবিলাকৰ গৰু ম'হ আছে তেওঁলোকে ঘৰৰ কাৰণে কিছু ৰাখি দিয়ে আৰু বাকীখিনি বিক্ৰী কৰি দিয়ে তো আজিলৈ আহক বাই বাই